আহিলে নাকটো কিবিল উলিয়াম। ইহঁত বাপাক জীয়াকৰ খবৰ নাই। বৰ ধুনীয়াকৈ লাগিছে বাকৰিকেইটা। আমাৰ এইবোৰৰ পক্ষত আকৌ এইবোৰ নোসোমাই নহয়। মাছ মাংসই সোমাই। মাছ মাংস খোৱা উলিয়াম এতিয়া এইজনী কাজি পিঠিটো ফালোংগে অকল মোবাইল টিপি থকা দিওঁগে ঐ মোবাইলটো কিমান টিপি থাক বাহিৰে চকুকেইটা মেলিছা ঘৰখন কেনেকুৱা হৈ আছে বিহুলে দুটা দিন নাই তই অকল মোবাইল টিপি বহি থাক কিনো অনবৰতে গালি পাই থাকা কৰিম নহয় কাম কৰিলে হৈছে দেই ইমান মুখখন বজাৰ নাথাকিবা দুপৰীয়াখন ঐ অলসদ্ধ বেছি মুখে মুখে কথা নকবি ৰূপা খুৰীৰ ছোৱালীজনীয়ে পিঠা পনা পুৰি শেষ কৰিলে তই বাহিৰত চাগেচোন কিমান কাপোৰ ধুই থৈছা তই নিজে হোৱা বিছনা চাদৰখন ধুলি নাই বেলেগৰ লগত তুমি মোক তুলনা কৰি নাথাকিবা দেই মা ৰূপা খুৰীচোন মাষ্টৰনী তুমি কিয় মাষ্টৰনী হ'ব নোৱাৰিলা ঐ বেছি মুখে মুখে কথা কৈছা নি লাগে নি তোক দুচানমান তুফান চোতাল চিগৰ যা বাপাৰতো এইটো খবৰ নাই মই কৰিব লাগে এইবোৰ চব কাম মই নোৱাৰোঁ দেই দুপৰীয়াখন হাবি চাবি কাটি থাকিবলৈ বিহু কাপোৰ লাগে কৈ থাকিব পাৰ কাম এখন কৰিব নোৱাৰ যা তুফান কাপ কৰগে এই মোবাইলটো তোৰ বেয়া হওক তেতিয়াহে মই শান্তি পাম এই পৰ্দাবোৰ কিমান লেতেৰা হৈ আছে চাচোন ধুবলৈ খবৰ আছে নাই ইমান ধুনীয়াকৈ যে কপৌ ফুল কেইপাহ ফুলিছে দেই নাচিবলৈ অকল মাৰিবলৈ নহ'ব নহয় খোপাত আপডালো কৰিব লাগিব মই নাচিলে কপৌ ফুল বিলাক চোৱা মানুহ নাই বৰ জলকীয়াকেইটা ধুনীয়াকৈ লাগিছে দেই সিহঁতি আকৌ খাবলৈ মোক খোৱাই বেলে পালি অকল দি পোৱালে আজিলৈকে কণ বিলাহীজোপা লাগিছে নাই চাওঁগে পাই লাগিছে দেই ধুনীয়াকৈ টুপা টুপিকে ছিগি ল'ম পা খাবলৈ বস্তি হ'ব দেই ছিগি ল'ম পা মাৰণী ভিতৰৰ পৰা খোলাহী এটা উলিয়াই আনচোন কিবা কিবি কেইটামান ছিগি লওঁ বঘালী বুঢ়ীয়ে ধুনীয়াকৈ চাউথনি বনাই খাব লাগিব দেই নৰসিংহ কেইটামান ছিঙি ল'ম পাই ধুনীয়াকৈ কচু ওলাইছে দেই আজি কচু খাব লাগিব দেই অবিতা পকিছে নাই বাৰু পকিছে নাৰিকল এটা পাৰি খাব লাগিব দেই আজি বৰ গৰম লাগিছে এইজনী এঠানি পৰা খৰাহী এটা উলিয়াই দিব নোৱাৰিলে দিওঁগে দুচানমান